হয় দা মাছে খানা খোৱা মাছে মানুহ খায় নেকি যিদৰে ধৰিবা যায় আজি উৰুকা পিঠা মায়ে বনাইছে কালি নাছিল মানে ভিতৰত যে দিয়ে নাৰিকল চুগা নাছিল কাৰণে কালি গোটেই নহ'ল আৰু অলপমান থাকি গ'ল আজি মায়ে বনাইছে লাৰু পিঠা আজি মায়ে কৰিছে বাৰু মই কৰা নাই একো এনেই 20খনমান বনালোঁ এতিয়া হ'ল এতিয়া আৰু ভাত বনাবলৈ হ'ল ৰাতি আমাৰ খুৰীহঁতৰ বৰমাহঁতৰ এবাৰ খবৰ লৈ আহোঁ মই ভাত বনোৱা খোজৰ আগতে নহ'লে ভাত বনাব যোৱাৰ পিছত আৰু বহুত দেৰি হৈ যায় না চাই আহোঁ চবৰে খবৰ লৈ আহোঁ কি কৰিলে কি ৰান্ধিলে তাৰপিছত আহি কিনে মই কৰি থাকিম মই মানে কিবা চিম্পুলে কৰিম আৰু সেইকাৰণে বেছি সেই কৰা নাই আৰু হৈ থাকিব হ'ব আৰু লাহে লাহে আরে মা ভাত রান্না গেলে বোধ হয় খানা আছে নাকি বৌ ইমান একবারে হে বঢ়িয়া মই তাই গৈছো মই অনলি চুজি নাৰিকল দিছো আমাৰ দাইজা চুজি না ভাল পায় আমাৰো চুজিয়ে দিয়ে নাৰিকলত অকল নাৰিকল গছা বা নাই মই আমাৰ মাজনীয়ে লাৰু বনাই আছে আঞ্জা ভাত ভাল লাগে আঞ্জা ভাত কি বনালা এই কেতিয়া বনাইছ কালি বনাইছ আজি তেল পিঠা চিঠা বনাই এবাৰ তেল পিঠা গুড়াৰ লাৰু কিবা কিবি কৰোঁ এবাৰ কৰা নাই নবৌ সময় নাই মই চাব আহিছোঁ বা আছে কি মাংস বৌ নাপৰ আন্ধাৰ পৰিছে মই চোৱা পেণ্টটো ভিজা বুলি ভাবিছিলোঁ পাকা ঠাণ্ডা লাগিব উঠাম পাকা ঠাণ্ডা লাগিব উঠাম বাই বাই মই ভাত বনাম দা বাই 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 সৰু চাই এটা খুজি বনাইছে মোৰ খুৰাটোৱে কিন্তু খানা হ'ল নাকি আৰম্ভ কৰিছে আৰাই হ'ব টাউন তাতে আছে জিতো গেছি দেখোন আমার তাকে মই ওলাবার খবর লাগবো এই পিছ আছে ভালো করে 48 ভিডিও করছো ওই না ও আমি কি করছি ভিডিও করেছে হ্যাঁ তাকে তো এই মাথা মানে বেলে খাসা করবো নাকি না আমি মদলি বলে মনে না তুমি কি করছো চালুকার করছো কিবা এই ভিজে দিছিলা নাকি না তুমি ভিজে দিছো ভিজিয়ে তো মারবো আবার না মোটামুটি আমার মাছ ধরা মাছটা আধা দিয়েছি বেশি আমি খালো দিনত কিলো দিনত বেছি ভাজিও এনে দিছিলোঁ কাৰণ আঞ্জা নহওঁতে তাৰমানে দিছিলোঁ আৰু আঞ্জাটো দিছিলোঁ পিছে কৈছোঁ আছে দেচোন হৈ যাবা বহুতখিনি আছে চৌকা কাকলা কৰি যাবা ভালো নালাগে আৰু পিছফালে চৌকা এটা আছে চৌকাটোত বনাওঁ কিন্তু মানে কি অলপ ভয়ো লাগে লাগলি ভালো নালাগে মই কৈছিলোঁ মানে হাজবেণ্ডক হ'লে একেলগে বনাই পেলাই মই বনাম আৰু কাষত থাকিলেও কথা নাই অলপমান কিবা যা যোগাৰ কৰি বাতিও বনাব মই থাকিলেও খেলা আছে বোলে কিন্তু দিহাদি কেজি সৰু আলু আছে সৰু আলু বিনে ভাজিবা দিছি আৰু মটৰ ফুলকবি বিলাহী দি এনেকৈ মাছ বনাব দিছি বাকী আৰু যি বনাওঁ মোৰ খাম বাকী সেই দুটা বনাব দিছে আৰু তেওঁক খেলাক দিছি খেলা আছে বোলে
আৰু মই এতিয়া চাব আহিছোঁ কি বনাওঁ পূজা চূজা। এইটো আমাৰ পানীলাওৰ গছ আছে ঘৰৰে, সেইটো গছত পানীলাও আছিল 3-4টামান আছিল, তাৰে এটা ভাল চাই আমাৰ খুৰীহঁতক নিব দিছোঁ, আৰু বেলেগ এটা মাহী এটাক নিব দিছোঁ সৰু চাই। আৰু এইটো অলপ সাধাৰণ অলপ পকা থাকছে, এইটো ময়ে ৰাখিছোঁ। আমাৰ বেছি মানুহ নহয়, আমাৰ এইটোৰ পৰাই কাটি কুটি যি লৈ অলব আৰু বৈ আন চাই বেলেগ দিব ভাল নালাগে না। এইটো ৰাখিছোঁ আৰু বাকী চাওঁ কি বনাওঁ, আৰু যি বনাওঁ দেখাম মই আপোনালোকক। এতিয়া যোগাৰ কৰোঁ, আঞ্জা চাঞ্জা কাটি গেছতে বনাই আছোঁ। গেছতে বনাই আছোঁ। গেছত ইমান সোৱাদ নহয়, চৌকাত নিচিনা নহয়। চৌকাত আঞ্জা চাঞ্জা সোৱাদ হয়, এইটো আকলা আকলি আৰু বেলেগে বাজেট দি মায়ে আঞ্জা কাটি দি আছে, চিৰিয়েলো চাই আছে, আৰু মই ইফালে বনাই আছোঁ। মিক্সি আছে, কিন্তু মিক্সিটোত মানে অলপ চলপ বস্তু দিলে একদম মিহি হৈ নাযায়। আৰু চবতে ইমান বেছিও নেদাং, বাবুৰ অসুখ হৈ আছে কাৰণে নেদাং বেছিকৈ, অলপ দিম। ৰাতিপুৱা বাহি খাওঁ না, বাহি কাৰণে অলপমান বেছি বহুত বেছিকৈ জানাই, কাৰণ বেছি নিদা মানে বহুতেই দি হ'ব না, হ'লে এইকেইটা খোৱা নাযায়। সেইকাৰণে মানে যিমান দিছোঁ তাৰ সিমান মানে দিছোঁ, ৰাতিপুৱা অকলিকো হৈ যাব। পিছদিনা ৰাতিৰ বাহি খাই কোনে ভাল পায় ক'ব। বেলেগে ধুনীয়াকৈ থালখন সজাই লৈ ভিডিঅ' শ্বুট কৰে, মই কৰা নহ'ল, কাৰণ মই বেছিকৈ তেনেকুৱা একো বনোৱা নাই, আৰু মাংস নাখাওঁ যিহেতুকে বেছি অপশ্যনো নাই। আৰু মই চিম্পল মানে ভাত খাই ভাল পাওঁ, আৰু পোলাও চলাও ভাল নাপাওঁ ইমান এটা। চ' চিম্পলকৈ বনাই আছোঁ। মাছৰ জোল অকণমান, চব্জি অকণমান, লাও খাৰ অকণমান, সৰু আলু ভাজি, তাৰপিছত অকণ চালাড, বেঙেনা ভাজি, বেছ ইমানেই। এইটো ভিডিঅ' এইখিনিতে শেষ কৰোঁ, আৰু নেক্সট ভিডিঅ' এটা আহি আছে, ভাল ভিডিঅ' নিশ্চয় ভাল পাব চাব নেক্সট ভিডিঅ'টো।